নমস্কাৰ মই আজি আৰু আপোনালোকে চাই আছে জেন অসম আজি আমি ডিসকাস কৰোঁ ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন অৰ্থাৎ গ্ৰেড 3 আৰু গ্ৰেড 4 যিটো এক্সাম হ'বলৈ গৈ আছে নেক্সট আপকামিং 21 আগষ্টৰ পৰা হ'বলৈ গৈ আছে অসমৰ এটা বৃহৎ এক্সাম হ'বলৈ গৈ আছে বহুত ডাঙৰ এক্সাম যেহেতু 14 লাখ ক্যান্ডিডেট পাৰ্টিসিপেট কৰিব তাৰ যিবিলাক ৰুলছ এণ্ড ৰেগুলেশ্যন কি আছে সেই সন্দৰ্ভত ডিসকাস কৰোঁ আমি এক্সাম চেণ্টাৰলৈ কি নিব পাৰোঁ কি নিব নোৱাৰোঁ আমি ডিটেইলছটো ডিসকাস কৰোঁ ইয়াত মোৰ নেম ডেট অফ বাৰ্থ দিয়া আছে মোৰ এক্সাম চেণ্টাৰ আছে মুৰকংচালি কলেজ এনিৱে ইয়াত টাইম টেবুল দিয়া আছে ইয়াত দেখিছে ইয়াত টাইম টেবুল দিয়া আছে বিশেষকৈ মোৰ টাইম শিডিউলটো হৈছে সানডে 28 তাৰিখ আছে 10 বাজিৰ পৰা 12 বজালৈ নেক্সট ইনষ্ট্ৰাকশনটো খুব এটা গুৰুত্বপূৰ্ণ ইয়াত লিখা আছে no candidate will be allowed to appear in the examination hall without admit card and it should be produced before the invigilator when asked without admit card কোনো প্ৰাৰ্থীয়ে প্ৰৱেশ কৰিব নোৱাৰিব examination center every candidate has to carry a least one photo identity card issued by governmental authority for matching photo with name প্ৰত্যেক প্ৰাৰ্থীয়ে এটা চৰকাৰী প্ৰমাণপত্ৰ লৈ আহিব লাগিব যেনে উদাহৰণস্বৰূপে ভোটাৰ আইডি পান কাৰ্ড আধাৰ কাৰ্ড লৈ আহিব লাগিব আৰু তাত যেটো ফটো হয় সেই ফটোটো স্পষ্ট হ'ব লাগিব ধৰা পেলাব পৰা হ'ব লাগিব যে অপ্ৰকৃততে সেই মানুহজনে হয় নেক্সট 3 no candidate will be allowed to enter examination hall during the examination hours unless directed to do so কোনো নিৰ্দেশ নোপোৱালৈকে অনুমতি নোপোৱালৈকে কোনো প্ৰাৰ্থীয়ে এক্সামিনেশ্যন হলৰ পৰা বাহিৰলৈ ওলাই আহিব নোৱাৰিব নেক্সট 4 নম্বৰ লিখা আছে any book paper cell phone calculator or any electronic gadget or objectable materials are not allowed in the examination hall candidates are allowed to bring only admit card ballpoint pen photo identity card and credit debit card inside into the examination hall there will not be any provision for deposit of mobile phone electronic item etc candidates are directed to not bring any prohibited item with him কোনো প্ৰাৰ্থীয়ে পেপাৰ সেল ফোন ক্যালকুলেটৰ আৰু ইলেক্ট্ৰনিক গেজেট অবজেক্টেবল বস্তু আনিব নোৱাৰিব তাৰ কোনো পাৰমিশন নাথাকে ক্যান্ডিডেট বিলাকে অকল এডমিট কাৰ্ড আনিব পাৰিব বল পইণ্ট পেন আনিব পাৰিব অকল এডমিট কাৰ্ড বল পইণ্ট পেন আনিব পাৰিব ফটো আইডেন্টিটি কাৰ্ড এটিএম কাৰ্ড ডেবিট কাৰ্ড লৈ আনিব পাৰি বাকি বিভিন্ন ধৰণৰ সেল ফোন ইলেক্ট্ৰনিক ডিভাইস সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আছে নেক্সট 5 নম্বৰ লিখা আছে candidate will have to keep all his or belonging and material outside examination hall at his own her own risk প্ৰাৰ্থীয়ে যেটো বেগ আনিব তাৰ যেটো প্ৰপাৰ্টিজ আছে বেগ সাইকেল বাগাৰা বিভিন্ন ধৰণৰ যেটো বস্তু লৈ আনিছে লগত সেই বস্তুবোৰ বাহিৰত থব লাগিব এটা জায়গাত আৰু তাত সৰি ডিসক্ৰেচ হৈ গৈছে তাত আৰু সম্পূৰ্ণৰূপে নিজৰ ৰিক্সত থব লাগিব কোনোবা কাৰোবাৰ বেগ নিলে কোনোবা কাৰোবাৰ কিবা বস্তু নিলে তাত কৰ্তৃপক্ষৰ কোনো জগৰীয়া নাথাকিব নেক্সট 6 পইণ্টত লিখা আছে Point number 6 ol likha ase candidate found using unfair means violating or above or any examination rules shall be disqualified and action will be taken as per norm jodi হিংসাত্মক কাৰ্যকলাপ সংঘটিত হয় violating jodi unfair হয় কুকৰ্ম কৰে যেটো আউট অফ ৰেগুলেশন তেতিয়া হলে এই প্ৰাৰ্থীজনক ডিসqualified ঘোষণা কৰা হ'ব next 7 নম্বৰ লিখা আছে candidate should clearly write his her rule long in the space provided in the question booklet only এটা question bookletত সম্পূৰ্ণৰূপে শুদ্ধকৈ ক্যান্ডিডেটৰ নাম লিখিব লাগিব আৰু ৰোল নাম্বাৰ লিখিব লাগিব
য'ত স্পেচ দিয়া আছে স্পেচ প্ৰভাইডেড য'ত নেকি নাম ৰোল নাম্বাৰ লিখিবলৈ জেগা দিয়া আছে সেই জেগা ঠাইডোখৰত সম্পূৰ্ণ শুদ্ধ আৰু নিখুঁতভাৱে অভাৰ ৰাইটিং নকৰাকৈ মানে কটাকটি নকৰাকৈ নিজৰ নাম ৰোল নাম্বাৰ লিখিব লাগিব 8 নম্বৰত আছে ৰিড দ্য কুৱেশ্যন কেয়াৰফুলি বিফৰ মাৰ্কিং দ্য ৰাইট এনচাৰ ইন এপ্ৰপ্ৰিয়েট চাৰ্কুল বাবুল অফ দ্য অম এয়াৰ এনচাৰ শ্বীট যিখন এনচাৰ শ্বীট থাকিব তাত শুদ্ধ উত্তৰটোকে ধুনীয়াকৈ মাৰ্কিং কৰিব লাগিব ৰাউণ্ড কালাৰ কৰিব লাগিব নেক্সট 9 নম্বৰ লিখা আছে only one circle bubble either A, B, C or D is to be darkened completely for each answer मतलब কথাটো হ'ল কি যদি এটা প্ৰশ্ন উত্তৰ বি হয় তেতিয়া বিটো অকল বিটোকে ৰাউণ্ড চাৰ্কুল কৰিব লাগিব এনেকৈ বাকী সম্পূৰ্ণৰূপে ব্লেংক থাকিব লাগিব যিটো শুদ্ধ উত্তৰ সেই শুদ্ধ উত্তৰটো অপশ্যনটোকে যদি এটো হয় এ কালাৰ কৰিব লাগিব যদি বিটো হয় বি কালাৰ কৰিব লাগিব যদি ডিটো হয় ডি কালাৰ কৰিব লাগিব নেক্সট পইণ্ট নম্বৰ 10 লিখা আছে কেণ্ডিডেট শুড নট বি মেক এনি ষ্ট্ৰে মাৰ্ক অন দ্য অমেয়াৰ শ্বীট যিখন এনচাৰ শ্বীট থাকিব অমেয়াৰ শ্বীট থাকিব সেই অমেয়াৰ শ্বীট কটাকটি হ'ব নালাগিব সম্পূৰ্ণ নিকা আৰু পৰিষ্কাৰ স্বচ্ছ হৈ থাকিব লাগিব নেক্সট পইণ্ট নম্বৰ 11 লিখা আছে কেণ্ডিডেট শুড নট ষ্টেপুল ফল পিন ৰিংকুল অৰ ডেমেজ দ্য অমেয়াৰ এনচাৰ শ্বীট যিখন এনচাৰ শ্বীট থাকিব সেই এনচাৰ শ্বীটটো ভাঁজ কৰিব নালাগিব আৰু পিন মাৰিব নালাগিব ডেমেজ হ'ব নালাগিব কটাকটি হ'ব নালাগিব সম্পূৰ্ণ নিকা পৰিষ্কাৰ হ'ব লাগিব 12 নম্বৰ পইণ্টত লিখা আছে স্ক্ৰেচ অভাৰ ৰাইটিং কটাকটি হোৱা টিক মাৰ্কিং য'তে ত'তে মাৰ্কিং কৰা মাল্টিপল এনচাৰ উইল বি কনচিডাৰ এজ ৰং এনচাৰ যদি কটাকটি কৰে টিক মাৰ্ক মানে অমেয়াৰ শ্বীটখন যদি লেতেৰা কৰে তেতিয়াহ'লে সেই উত্তৰটো এই প্ৰশ্নৰ উত্তৰটো ভুল বুলি গণ্য কৰা হ'ব যদি এটা কুৱেশ্যনৰ এনচাৰ কৰোঁতে তাত যদি কটাকটি হয় প্ৰথমতে এ কালাৰ কৰাৰ পাছত যদি আকৌ বি কালাৰ কৰে তেতিয়াহ'লে মানে এইটো ডিছমিছ কৰা হ'ব নেক্সট 13 নম্বৰ পইণ্টত লিখা আছে কেণ্ডিডেট উইল হেভ টু চাইন টুৱাইচ মানে প্ৰাৰ্থীয়ে দুবাৰ চাইন কৰিব লাগিব ওৱান্স ইন দ্য এটেণ্ডেঞ্চ যেতিয়া এটেণ্ডেঞ্চ উপস্থিত হ'ব তেতিয়া এটা চাইন কৰিব লাগিব আৰু ৰোল শ্বীট প্ৰেজেণ্টেড বাই দ্য ইনভিজিলেটৰ অন ডিউটি আফটাৰ টেকিং দেয়াৰ শ্বীট ইন দ্য এক্সামিনেশ্যন আৰু যেতিয়া এক্সামিনেশ্যনত হলত আহি তেখেতে বহিব তেতিয়া ৰোল শ্বীট আহিব সেই ৰোল শ্বীটত এটা ছিগনেচাৰ কৰিব লাগিব এণ্ড দ্য অৰ্ডাৰ এট দ্য টাইম হেণ্ডিং অভাৰ দ্য কুৱেশ্যন বুকলেট আৰু যেতিয়া কুৱেশ্যন বুকলেট দিব তেতিয়া অমেয়াৰ এনচাৰ শ্বীট টু ইনভিজিলেটৰ আফটাৰ কমপ্লিশ্যন অফ দ্য এক্সামিনেশ্যন কেজিএইচ হুৱেৰ দ্য কেণ্ডিডেট হেজ নট submitted অমেয়াৰ শ্বীট কুৱেশ্যন বুকলেট আফটাৰ দ্য এক্সামিনেশ্যন ইজ অভাৰ মানে ইয়াত কৈছে কি যেতিয়ালৈকে এক্সাম শেষ নহয় আপোনাৰ তেতিয়ালৈকে আপুনি এনচাৰ শ্বীট জমা দিব নালাগে আৰু কুৱেশ্যন বুকলেট জমা দিব নালাগে ইয়াত সম্পূৰ্ণৰূপে এক্সাম শেষ হোৱাৰ পাছত পৰীক্ষাত সময়সীমা উকলি যোৱাৰ পাছতে আপুনি অমেয়াৰ শ্বীট জমা কৰিব পাৰিব কেণ্ডিডেট 14 নম্বৰ লিখা আছে কেণ্ডিডেট শুড ডু অল দ্য নেচেচাৰী ৰাফ ৱৰ্ক মানে যিবিলাক আমি কেলকুলেশ্যন কৰিব লগা হয় মানে ৰাফ ৱৰ্ক কৰিব লগা হয় সেইটো কি কৰিব লাগিব কুৱেশ্যন বুকলেট ইন দ্য স্পেচ প্ৰভাইডেড মানে কুৱেশ্যন বুকলেটত য'ত নেকি খালী জেগা আছে সেই খালী জেগাত আমি ৰাফ ৱৰ্ক কৰিব পাৰোঁ আমি আমাৰ যিবিলাক কেলকুলেশ্যন হিচাপ নিকাচ কৰিব পাৰোঁ শুদ্ধ উত্তৰ দিবৰ কাৰণে সেই কুৱেশ্যন বুকলেটৰ য'ত নেকি খালী জেগা আছে সেই খালী জেগাতহে আমি কৰিব পাৰোঁ বাকী এনচাৰ শ্বীটত একো কটাকটি বা টিক মাৰ্কিং লেতেৰা কৰিব নোৱাৰোঁ আৰু 15 নম্বৰ পইণ্টটো ব্ৰাইটনেছ ডাৰ্কনেছ দিয়া আছে মানে খুব গুৰুত্বপূৰ্ণ দেয়াৰ উইল বি ছিংগুল অমেয়াৰ শ্বীট উইথ প্ৰিণ্টেড ৰোল নং এণ্ড ফটো ফৰ অল কুৱেশ্যন যে অকল এখনে অমেয়াৰ শ্বীট থাকিব য'ত নেকি ৰোল নম্বৰ ফটো অন্তৰ্ভুক্ত হৈ থাকিব ন' এক্সট্ৰা এনচাৰ শ্বীট উইল বি প্ৰভাইডেড ফৰ এনি মিষ্টেক অৰ কাৰেকশ্যন
যে কোনো ধৰণৰ কাৰেকশ্যনৰ কাৰণে বা ভুল হোৱাৰ কাৰণে আকৌ বেলেগ এটা OMR চিট মানে এনচাৰ চিট পোৱা নাযাব বিফৰ ইউজ দ্য কেণ্ডিডেট হেজ টু এনচিয়ৰ ডেট বিফৰ ইউজ দ্য কেণ্ডিডেট যে OMR চিটখন আপুনি লিখাৰ আগতেই আপোনাৰ ৰোল নাম্বাৰ আপোনাৰ ফটো চিনাক্ত কৰক প্ৰকৃততে আপোনাৰ OMR চিট হয় নে নহয় 16 নম্বৰ পইণ্টত লিখা আছে দ্য OMR এনচাৰ চিট উইল বি প্ৰভাইডেড এলং উইথ দ্য কুৱেশ্যন বুকলেট এই OMR এনচাৰ চিটখন আপোনাৰ কুৱেশ্যন বুকলেটৰ লগত অন্তৰ্ভুক্ত হৈ থাকিব Candidates should be fill in the particulars in the OMR answer sheet. OMR answer sheet যিবিলাক লিখিব লগা আছে সেই লিখিব লগাবোৰ সম্পূৰ্ণ নিকা আৰু স্বচ্ছভাৱে লিখিব লাগিব যেনে বুকলেট নাম্বাৰ যেনিবা কুৱেশ্যন বুকলেট কোড নাম্বাৰ নতুবা ৰোল নাম্বাৰ নাম এটচেট্ৰা যিখিনি ৰিকুৱাৰমেণ্ট হৈ থাকে 17 নম্বৰ পইণ্টত লিখা আছে দ্য টেষ্ট ইজ of 2 hours duration and will be consist of 100 question 100টা প্ৰশ্ন আহিব এটো এটা খুব গুৰুত্বপূৰ্ণ কথা 100টা কোৱেশ্চন আহিব আৰু 2 ঘণ্টা সময়সীমা দিয়া হ'ব আৰু 18 নম্বৰ পইণ্টত আছে যে ক্যান্ডিডেট শুড ইউজ ব্লু ব্ল্যাক বল পইণ্ট পেন মানে প্ৰাৰ্থীয়ে নীলা বা কলা ৰঙৰ কলম পেন ব্যৱহাৰ কৰিব পাৰিব 19 নম্বৰ পইণ্টটো এটা ইম্পৰ্টেণ্ট পইণ্ট হয় দ্য ক্যান্ডিডেট শুড মেক চিয়ৰ ডেট কৰেছপন্ডিং কুৱেশ্যন বুকলেট কোড ইজ প্ৰপাৰলি ৰিটেন per shaded in the OMR answer sheet by him her for example if candidate get question booklet code A then A6 should fill up A in the box provided in the মানে কথাটো এনেকুৱা হৈছে যদি question bookletত যিবিলাক সিল থাকে যদি সিল যদি A থাকে তেতিয়াহলে আপোনাৰ answer sheetটো এটা A বুলি এটা মাৰ্কিং কৰা থাকিব এনেকে এটা সিকোয়েন্স থাকিব যেটো নেকি যদি question booklet A হয় এনচাৰ বুকলেট হ'ব এনচাৰ চিট হ'ব এ ঠিক এনেকৈ এটা কমন থাকিব সিমিলাৰ থাকিব হেতু ধ্যান দিব লাগিব 20 নম্বৰ অপচনটো লিখা আছে কুৱেশ্যন বুকলেট উইল কনচিষ্ট 100 মাল্টিপল টাইপ কুৱেশ্যন 100টা কুৱেশ্যন আহিব ইতিমধ্যে কোৱা হৈছে অল কেৰিং 1.50 মাৰ্ক ইজ ফৰ পেপাৰ 3 মানে গ্ৰেড 3 খন এণ্ড 1.75 ফৰ গ্ৰেড 4 পেপাৰ সক ইয়াত লিখা আছে থাৰ্ড গ্ৰেডৰ কাৰণে 100টা কোৱেশ্চন থাকিব ফৰ্থ গ্ৰেডৰ কাৰণে 100টা কোৱেশ্চন থাকিব আৰু ইয়াত কোৱা আছে 150 নম্বৰ থাৰ্ড গ্ৰেডৰ কাৰণে 175 নম্বৰ ফৰ্থ গ্ৰেডৰ কাৰণে এনিৱে লাষ্ট 21 নম্বৰ অপচনত লিখা আছে দেয়াৰ ইজ নো নেগেটিভ মাৰ্কিং ফৰ এনি ৰং এনচাৰ হেতু এটা বহুত ডাঙৰ কথা হয় নেগেটিভ মাৰ্ক নাথাকে আপোনালোকে যদি ক'ব পৰা নাই যদি ৰাইট এনচাৰটো দিব পৰা নাই তেতিয়াহ'লে আপুনি যদি ৰেণ্ডমলি দিয়ে তেতিয়াও কোনো ধৰণৰ নেগেটিভ মাৰ্ক নাথাকিব গতিকে মোৰ মতে পৰাপক্ষত 100 বা 100 কুৱেশ্যন এটেচ কৰা বেছি ভাল নেক্সট ক্যান্ডিডেট শুড নট ইজ কুৱেশ্যন ইজ গিভেন ইন মাল্টিলিংগুৱেল ফ্ৰম হিজ আছামিজ বেংগলী এইটো মানে নোট কৈছে যে কি মাল্টিলিংগুৱেলত দিয়া আছে আছামিছত যদি আপুনি ইজি পায় আছামিছত আপুনি কৰিব পাৰে বা পঢ়িব পাৰে লিখিব পাৰে বেংগলীত যদি আপুনি কমফৰ্টেবল ফিল কৰে তেতিয়া বেংগলী কুৱেশ্যন পঢ়িয়ে আপুনি এনচাৰ দিব পাৰিব যদি আপুনি বড়ো কমফৰ্টেবল হয় বড়ো পঢ়ি পিনি আপুনি এনচাৰটো লিখিব পাৰিব ইংলিছ যদি কমফৰ্টেবল হয় ইংলিছত যদি আপুনি এক্সপাৰ্ট হয় ইংলিছৰ কুৱেশ্যনটো পঢ়ি পিনি আপুনি সলভ কৰিব পাৰিব এনেকৈ ইয়াত কিছুমান মাল্টিলেংগুৱেজৰ সুবিধা দিয়া হ'ব আৰু 23 লাষ্ট অপচনটো দিয়া আছে ক্যান্ডিডেট হেজ টু ৰিপৰ্ট ইমিডিয়েটলি ইফ দ্য OMR sheet receive is found to be torn damage মানে যদি আপুনি আপোনাৰ OMR sheetখন ফলা আছে বা ডেমেজ আছে তেতিয়া অতি সোনকালে কম সময়ৰ ভিতৰত কৰ্তৃপক্ষক আপুনি ৰিপৰ্ট কৰিব পাৰিব তেতিয়া আপোনাৰ বেলেগ OMR sheet দিয়াৰ ব্যৱস্থা কৰা হ'ব গতিকে এই সমূহ হৈছে ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট বৰ্ডৰ কমিশনৰ ৰুলছ এণ্ড ৰেগুলেশ্যন গতিকে ইয়াত যিবিলাক ৰুলছ এণ্ড ৰেগুলেশ্যন দিয়া আছে সেইসমূহ পালন কৰিব লাগিব আৰু খুব সুন্দৰভাৱে নিয়াৰিকৈ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যিটো এক্সাম সেই এক্সামত পাৰ্টিচিপেট কৰিব পাৰিব থ্যাংকস